অহাকালিৰ পৰা আমাৰ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ যেহেতু এছেম্বলি সেশন হ'ব 1 তাৰিখ আৰু 3 তাৰিখত তো সকলোৱে গম পাইছে তো অহাকালি যিটো কাৰ্যসূচী যিটো প্ৰগ্ৰাম সেইটোকে আপোনালোকক মই জনাব বিচাৰিছোঁ প্ৰথমত হ'ব আমাৰ 10টাৰ পৰা 11:30 11:30লৈকে আমাৰ ফাৰ্ষ্ট এছেম্বলি নতুন চৰকাৰৰ প্ৰথম এছেম্বলিটো আমাৰ হ'ব ঘোষণা ইয়াৰ পিছত মানে প্ৰথমতে আমি ডেপুটি স্পীকাৰটো ল'ব লাগে এজেণ্ডাটো অধ্যক্ষটো ঘোষণাটো ফাৰ্ষ্ট ডেপুটি স্পীকাৰৰ ছিলেকশ্যন এইটো শেষ হোৱাৰ পিছত আকৌ আমাৰ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ 39 ডিপাৰ্টমেণ্টৰ যিটো ৰিভিউ মিটিং গভৰ্ণৰ আসামৰ পৰা আমাৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱা ডাঙৰীয়া আহিব অজন্তা বাইদেউ ফাইনেন্স মিনিষ্টাৰ আহিব চিফ ছেক্ৰেটাৰী আহিব আৰু ফাইনেন্সৰ ছেক্ৰেটাৰী বহুত ষ্টাফ আহিব তো প্ৰত্যেক BTCৰ যিখিনি 39 ট্ৰেন্সফাৰ ডিপাৰ্টমেণ্ট ইয়াৰ ওপৰত যিখিনি চলাব কাৰণে যিখিনি মেন পাৱাৰৰ পৰা আৰম্ভ কৰি ফাইনেন্সলৈকে সেইবিলাক প্ৰত্যেক ডিপাৰ্টমেণ্টৰ আলোচনা কৰা হ'ব যিহেতু প্ৰথম পৰ্যায়ত আমি যোৱা নৱেম্বৰ মাহতে আমি দিছপুৰত একবাৰ বহিছিলোঁ আমাৰ চিফ মিনিষ্টাৰ ডাঙৰীয়াৰ প্ৰেজেঞ্চত তো সেইটোকে আকৌ ৰিভিউ কৰিবৰ কাৰণে BTC অহাকালি আহি আছে তো সেইটো আমাৰ কাৰণে খুব ভাল এটা প্ৰগ্ৰাম হৈ গ'ল অহাকালি যিটো হ'ব আৰু এই ৰিভিউ মিটিঙৰ জৰিয়তে আমাৰ BTCত আমি বহুত মানে আগতকৈ আৰু বহুত মানে কাম কৰিবৰ কাৰণে বেছি শক্তি পাব বুলি মই কামনা কৰিছোঁ মানে আমি পাৰিম মুঠতে বহুত আছে যেনেবা ফৰেষ্টৰ ৰয়েলটিৰ কথা আছে আগত আমি পাইছিলোঁ আজিৰ দিনত নাপায় বা লেণ্ডৰ ৰেভিনিউ পাইছিলোঁ সেইবিলাক আজিৰ দিনত নাপায় ট্ৰেন্সপৰ্টৰ ৰেভিনিউ পাইছিলোঁ আজিৰ দিনত নাপায় আমি যেতিয়া চৰকাৰ চলিছিলোঁ এইবিলাক পাই আছিলোঁ আৰু এক্সাইজৰ মুঠতে ৰয়েলটি আৰু ৰেভিনিউ এই দুটাটো খুব চিৰিয়াছ আমাৰ ডিছকাশ্যন কৰিব লগা আছে নিশ্চয় অহাকালি আলোচনা আৰু ডিপাৰ্টমেণ্টেল 39 ডিপাৰ্টমেণ্ট চলাবৰ কাৰণে যিকোনো ষ্টাফ ষ্ট্ৰেংথ লাগে আজিৰ দিনত বহুত কমি গ'ল মুঠতে আমি যেতিয়া চৰকাৰ চলাইছিল তেতিয়া আমাৰ ষ্ট্ৰেংথবিলাক খুব ভাল আছিল কিন্তু এতিয়া নোহোৱা হৈ বহুত ডিপাৰ্টমেণ্টেল অফিচ নোহোৱা হোৱা নিচিনা লাগি আছে না নাই সেইটো নিচিনা হৈ আছে সেইকাৰণে আমি সেইটো আকৌ ষ্ট্ৰেংথেন কৰিবৰ কাৰণে আগৰ নিচিনা এইটো ৰিভিউ মিটিং হ'ব খুব ভাল আলোচনা হ'ব সেইখিনি কথা আৰু বাকীটো আমাৰ আজিৰ দিনত BTCবাসী ৰাইজৰ কাৰণে বা গোটেই অসমবাসী ৰাইজৰ কাৰণে কি প্ৰজেক্ট লৈছে কেনেকৈ কাম কৰিবলৈ হাতত লৈছে গোটেইকেইটা আজি অসমবাসী ৰাইজ চবেই জানে তো ইয়াৰ ক্ষেত্ৰত আমিও চিফ মিনিষ্টাৰ ডাঙৰীয়াৰ নেতৃত্বত আজি এই 2 মাহত যিখিনি আমি কাম কৰিবলৈ সুবিধা পাইছে তাৰ কাৰণে আমি অসমৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ দিছোঁ